সোমায়া হিমাশ্ৰী আহা বহা চা ভাই হৈ যোৱা কথাবিলাক ভাবি একো লাভ নাই ইয়াৰ পিছত কি কৰিবি সেইটো চিন্তা কৰ মই কি কৰোঁ একো ভাবিয়ে পোৱা নাই আজি 2 দিন ধৰি তাইৰ ফোন মেছেজ একোৱে পোৱা নাই তাই কলেজলৈও যোৱা নাই যোৱাকালি মই দুবাৰমান ফোন কৰিছিলোঁ কিন্তু ফোনটো ধৰা নাই হয়তো তাইও চাগে এইবোৰ কথাকেই ভাবি আছে মোৰতো চিন্তাই হৈছে দেউতাকে যদি তাইক মাৰধৰ কৰে নাই দেউতাকে তাইক সৰুৰে পৰা মৰমত ডাঙৰ দীঘল কৰিছে তাই মেইনলি ভয় খাইছে 2 দিনমান যাওক ৰ'বাচোন এৰাও তও 2 দিনমান ধৈৰ্য ধৰ ভগৱানে যি কৰে সদায় ভালৰ কাৰণে কৰে হিমাশ্ৰী তাই যদি তোমাক ফোন বা মেছেজ কৰে প্লিজ মোক জনাবা দেই হ'ব মন্দা তুমি চিন্তা নকৰিবা তাই নিজেই তোমাক ফোন বা মেছেজ কৰিব এতিয়া মই গৈ থাকোঁ দিয়া মন মই থৈ আহি আছোঁ ৰ ঠিক আছে যোৱা মাজে মাজে আহি থাকিবা হ'ব দিয়া আহিছোঁ ইমানখিনি ইনফৰমেশ্যন দিয়াৰ বাবে বহুত বহুত থেংকছ চিন্তা নকৰিবি এই ৰক্তিম চলিয়াই যাক এবাৰ বিশ্বাসত লয় তাৰ লগত কেতিয়াও বিশ্বাসঘাতকতা নকৰে মাত্ৰ মই কোৱা ধৰণে মোক সকলো ইনফৰমেশ্যন দি থাকিবি আৰু তই তোৰ গিফ্ট লৈ থাকিবি হ'ব এতিয়া ৰাখ চা ভাই তহঁত দুটা আৰু বেছি আগ নবঢ়াই ভাল নেকি তই হঠাৎ এইবোৰ কথা ক'লি যে নহয় মানে মই তহঁতৰ আগলৈ কিবা বিপদ নহওক বুলি ভাবিহে কথাষাৰ কৈছিলোঁ আৰু চা প্ৰেম ভাল পোৱাৰ বাবে কাৰোবাৰ জীৱন ধ্বংস হোৱাটো মই নিবিচাৰোঁ সঁচা ভাল পোৱাত কেতিয়াবা সৰু সৰু সংঘাত আহিব পাৰে কিন্তু সেইবোৰক নেওচি আগুৱাই যোৱাটোহে সঁচা ভাল পোৱা হ'ব বাৰু মই মাত্ৰ তহঁতৰ আগলৈ একো বিপদ নহওক বুলিহে কথাষাৰ কৈছিলোঁ মোৰ ময়ূৰীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে তাই ইমান সহজতে হাৰ মনা ছোৱালী নহয় আৰু আমি দুটা ইজনে সিজনক প্ৰতিশ্ৰুতি দিছোঁ জীৱনত হেজাৰ সংঘাত আহিলেও মন ময়ূৰী কেতিয়াও পৃথক নহয় তহঁত দুটাৰ মাজত সোমাইনো মই কি কৰিম মাত্ৰ বন্ধু হিচাপে সাৱধান কৰি দিয়াটো মোৰ দায়িত্ব নহয় কথাবোৰ ভাবিলে কিবা নাটক যেনেই লাগে চাচোন মোৰ জন্মদিনলৈ মাজত কেইদিননো বাকী আছে আৰু তাই কৈছিল মোৰ জন্মদিনত বোলে তাই মোৰ লগত মন্দিৰলৈ যাব ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে তাই যেনেকৈ নহওক আহিবই এতিয়া সেইবোৰ থচোন তোৰ মনটো ভাল লগাবৰ বাবেহে মই তোক অলপ ফুৰাব আনিছিলোঁ কাৰণ খুৰাদেউ অহাৰ পিছত যদি তোৰ এই অৱস্থা দেখা পাই ভাবি চাচোন খুৰাৰ কেনে অৱস্থা হ'ব দেউতাক এইবোৰ কথা কোৱাই নাই আৰু তয়ো নকবি কাৰণ দেউতাই এইবোৰ কথা শুনিলে চিন্তাত পৰিব কিমান দিনলৈ লুকাই ৰাখিবি এদিন নহয় এদিনটো গম পাবয়ে দেউতা আহিলে সঠিক সময়ত কথাবোৰ মই নিজেই ক'ম তাৰ আগত পাৰিলে নিজেই ঠিক কৰিম এতিয়া ব'ল গধূলিও খবৰ হ'ল ঠিক আছে ব'ল ময়ূৰী তুমি ঠিকে আছাতো মই ভালে আছোঁ চৰি তোমাক এদিন ফোন মেছেজ কৰিব পৰা নাই দেউতাই চাগে তোমাক গালি দিব বুলি মই ভাবি আছিলোঁ আৰু ভাবিছিলোঁ আমাৰ সম্পৰ্কটো চাগে ইয়াতেই শেষ মোৰ ওপৰত বিশ্বাস ৰাখা মই একচুৱেলি সেইদিনাৰ কথাবোৰক লৈ মই অলপ চিন্তাত আছিলোঁ আৰু তোমাক সেইদিনা ৰাস্তাত দাদাই তেনেকুৱা কৰাৰ বাবে মই তোমাক চৰি কৈছোঁ তুমি আকৌ চৰি কিয় কৈছা তাত তোমাৰ ভুল নাই ন তুমি চিন্তা নকৰিবা পাপাই আমাৰ সম্পৰ্কটোৰ কথা ভাবি সিদ্ধান্ত দিম বুলি কৈছে ভগৱানে সকলো ঠিক কৰিলেই হ'ল আৰু এটা কথা তোমাৰ জন্মদিনটো আমি ভাবাৰ দৰেই হ'ব এতিয়া ৰাখিছোঁ বাই লাভ ইউ টেক কেয়াৰ লাভ ইউ টু আপুনি চিন্তা নকৰিব আপোনাৰ কাম হৈ যাব এতিয়া ৰাখিছোঁ পাপা তুমি কোৱা ধৰণে কাম হ'ল তাৰ গোটেই ডিটেইলছ উলিয়াই পেলাইছোঁ বহুত ভাল কাম কৰিছ তই তাক সিদিনা ৰাস্তাত তেনেকৈ কোৱাৰ পাছত সি চাগে দ্বিতীয়বাৰ ভণ্টিৰ ওচৰলৈ নাহে ভুল ভাবিছ ৰক্তিম সিহঁত বৰ ধূলিকণা হয় আৰু ধনী ঘৰৰ ছোৱালীৰ বতাহ যিমানে বলিব সিমানে ধূলিকণা উৰিব গতিকে বতাহৰ বানাহতেই ধূলিকণাবোৰ আঁতৰ কৰিব লাগিব এৰা পাপা মই তাকেই ভাবিছোঁ নেক্সট টাইম তাক ভণ্টিৰ ওচৰত দেখিলে খালাছ কৰি দিম ৰ
এইবাৰ তই নহয় মই নিজেই তাৰ ওচৰলৈ যাম। মাজনীয়ে কলেজৰ পৰা আহি টিউশ্যন যোৱালৈ এই গোটেই ডিটেইলছ যাতে মই পাই থাকোঁ। কিন্তু পাপা তাই টিউশ্যন গৈ যদি আকৌ এইবোৰ আৰম্ভ কৰে? সি তাইৰ ওচৰলৈ অহাটোৱেই মই বিচাৰোঁ। আৰু সন্ধিৰ বাঁহ কেনেদৰে বুদ্ধিৰে কাটিব লাগে এই প্ৰকাশ ৰঞ্জন চলিহাই ভালদৰেই জানে। হ'ব পাপা, কথাবোৰ তুমি ভবাৰ ধৰণেই হ'ব। এতিয়া মই অলপ ওলাই যাওঁ। তাতে যোৱা মোৰো বিজনেছৰ কাম অলপ আছে। পৰহিলৈ মনৰ জন্মদিন। মই তাৰ জীৱনলৈ অহাৰ পাছত এইটো তাৰ প্ৰথম জন্মদিন। আৰু আমি দুটা একেলগে মন্দিৰ যাম বুলি তাক কথাও দিছিলোঁ। পিছে এতিয়া যাওঁ কেনেকৈ? সেইদিনাৰ ঘটনাটোৰ পিছত পাপায়ো খং কৰি আছে। হ'লেও এবাৰ কৈ চাওঁ। হে ভগৱান, তোমাক সাক্ষী কৰিয়ে আমাৰ সম্পৰ্কটোৰ নাম দিব বিচাৰিছোঁ। তুমি যেন সকলো ঠিক কৰি দিয়া আৰু। পাপা? মাজনী কোৱাচোন। পাপা, তোমাক কথা এটা ক'ব লগা আছে। কি কথা মাজনী? কাইলৈ মনৰ বাৰ্থডে'। চ' তাৰ লগত মই মন্দিৰ যাব খুজিছিলোঁ। মাজনী, তোমালোকৰ সম্পৰ্কটো মই এতিয়াও সিদ্ধান্ত লোৱা নাই। তেনেস্থলত তুমি কেনেকৈ ভাবি ল'ব পাৰিলা যে মই তাৰ লগত তোমাক ফুৰিবলৈ যাব দিম? নহয় পাপা, তাৰ জন্মদিন বুলিহে। প্লিজ পাপা, তুমি না নকৰিবা না, প্লিজ। ঠিক আছে বাৰু, এইবাৰে লাষ্ট। ইয়াৰ পাছত যাতে তুমি মোৰ ওচৰলৈ এইবোৰ ৰিকুৱেষ্ট লৈ নাহা। থেংক ইউ পাপা। যি দেখিছোঁ মাজনীয়ে তাৰ প্ৰেমত অন্ধ হৈ পৰিছে। এই গছডাল ডাঙৰ নহওঁতে ইয়াৰ গুৰিৰ পৰাই উঘালি পেলাব লাগিব, নহ'লে গছৰ ছাঁ আহি মোৰ চোতালত পৰিব। আজি মনৰ জন্মদিন হিচাপে আমি দুটাই সদায় যাতে এনেকৈ থাকোঁ, তাৰ বাবে তোমাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ প্ৰভু।
আপোনাৰ ছোৱালীৰ বাবে মই যোগ্য নহয়, কিন্তু মোৰো এটা চৰ্ত আছে। কি চৰ্ত? মাজনীৰ জীৱনৰ পৰা আঁতৰিবলৈ মই সকলো চৰ্ত মানিবলৈ সাজু আছোঁ। ৰ'ব আগতে মোৰ কথাটো শুনিটো লওক। ঠিক আছে, কোৱা। আপুনি ৰাস্তাত গাড়ী ৰখাই মোক যিখিনি কথা ক'লে, সেইখিনি কথা যদি ময়ূৰীয়ে মোক কয়, তেনেহ'লে মই হাঁহি হাঁহি তাইৰ জীৱনৰ পৰা আঁতৰি যাম, বুজিলে? মই শেষবাৰৰ বাবে ৱাৰ্ণিং দিব আহিছোঁ। বাওনা হৈ চন্দ্ৰলৈ হাত মেলাৰ পৰিণাম কি হ'ব পাৰে ভাবি চাবা। মই বাওনা হৈ চন্দ্ৰলৈ হাত মেলা নাই, চন্দ্ৰৰ পোহৰখিনিক মাত্ৰ অনুভৱে কৰিছোঁ। তুমি যিমান পানীৰ মাছ সিমানত থকাটোৱেই তোমাৰ বাবে ভাল। যদি বেছি পানী আশা কৰা, তেতিয়াহ'লে তোমাৰ এদিন কাল হোৱাটো নিশ্চিত। সকলোৰে ঊৰ্ধত এজন ভগৱান থাকে, আৰু সেই ভগৱানকে সাক্ষী কৰি মই এদিন ময়ূৰীক প্ৰেমৰ প্ৰস্তাৱ দিছিলোঁ। আজিৰ যুগত টকাই হৈছে ভগৱান। তুমি যাৰ ওচৰত চাকি ধূপ জ্বলাই সেৱা কৰা, সেইজনক বহুতে টকা দি সেৱা কৰে। আপুনি হয়তো টকা দি ভগৱানক বিচাৰে, কিন্তু মই এপাহ ফুল দিহে ভগৱানক বিচাৰোঁ। তুমি জোখতকৈ বেছি কথা কৈছা মন। তুমি হয়তো এই প্ৰকাশ ৰঞ্জন চলিহাৰ বেকগ্ৰাউণ্ডৰ কথা নাজানা। আপোনাৰ লগত যুক্তিতৰ্ক কৰাৰ মানসিকতা মোৰ নাই। আপুনি আজি মোক যিখিনি কথা ক'লে, সেইখিনি কথা যদি ময়ূৰীয়ে মোক ক'লেহেঁতেন, তেন্তে মই হাঁহি হাঁহি এই মুহূৰ্ততে তাইৰ জীৱনৰ পৰা আঁতৰি গ'লোহেঁতেন। ঠিক আছে, মাত্ৰ এটা কথা তোমাক সকীয়াই দিওঁ। এই মুহূৰ্তৰ পৰা তোমাৰ লগত যি হ'ব, তাৰ মোকাবিলা কৰিবলৈ তুমি সাজু থাকা।